আগৰ পৰাই জুবিন দাক লগ পাইছো। আমাৰ যেতিয়া বিয়াৰ কথা বতৰা চলি আছিলে তেতিয়াই দৰং কলেজ গাৰ্লছ হোষ্টেললৈ জুবিন দাক লৈ গৈছিলে। তেতিয়া জুবিন দা জাষ্ট উঠিছিলেহে। মানে অনামিকা মায়া উজান পিৰিতি বুলি এটা বিহু কেছেট ওলাইছিলে। তাৰপিছত সেই 4-5টামান কেছেট তেতিয়া মানে জুবিন দাৰ প্ৰায় হিৰো টাইপৰ মানে ৱেষ্টাৰ্ণ মিউজিক আৰু অসমীয়া মিউজিক দুটা মিলাই তেতিয়া গান চান গাইছিলে। চ' আমি তেতিয়া পপুলাৰ হৈছিলেই। তেতিয়া প্ৰণয়ে মানে দৰং কলেজ গাৰ্লছ হোষ্টেল লৈ গৈছিলে, মোক চিনাকি কৰাই দিছিলে। তাৰ পাছৰ পৰা আৰু প্ৰণয়ৰ কথাটো আমি সেই গম পাওঁৱে, দুইজন কিমান নলে গলে লগা বন্ধু আছিলে। আৰু মানে প্ৰণয় মানে কি ক'ম, প্ৰণয় জুবিনৰ ক্ষেত্ৰত ইমানেই অন্তৰংগতা তেওঁলোক দুজনৰ আছিলে। মানে চেলিব্ৰিটি হোৱাৰ আগতো আৰু চেলিব্ৰিটি হোৱাৰ পাছতো জুবিনদাৰ লগত বহুত মানে একেলগেই আছিলে। তাৰ পাছতো এইফালে আহিলে প্ৰগ্ৰেম হলেই, যেতিয়া জুবিন গাৰ্গ চেলিব্ৰিটি হৈ গ'ল তেতিয়াও আমাক মানে আমাৰ লগত সম্পৰ্ক আছিলে। এইফালে গলেও জনিলে আহিলে আমাৰ ইয়াত সোমাই, এইফালে আহোতে যাওঁতে কয় কোনোবা সোমাই নোসোমাই দৰকাৰ নাই, জুবিন দা সোমাবই। আৰু ইতিমধ্যে মই বহুত পেপাৰতো লিখিছো, কৈছোৱেই। উজনিলে আহিলে মানে কৈ দিয়ে যে প্ৰণয়ে মানে এনেকুৱা কয় ভাত সোমাবই লাগিব, খাবই লাগিব। যি ভাল পায় সি ৰাতিপুৱা 5 বজাতো মানে প্ৰণয়ে ভাত পানী বনাই খোজে, গোটেই ইউনিটটোক ভাত পানী খুৱাই মেলি থৈ দিয়ে। আৰু প্ৰণয় ঢুকোৱাৰ পাছতো মানে সি আমাক এৰি দিয়া নাছিলে। মানে দায়িত্ব এটা লৈ লৈছিলে যে প্ৰণয় যিহেতু নাই, পৰিয়ালটোৰ দায়িত্ব মোৰ। আমাৰ এনি প্ৰব্লেম কিবা এটা হলে মোক ক'ব, মই আছো ন, তই কিয় চিন্তা কৰিছ, কিবা থাকিলে মোক কবি, এনি টাইম তোৰ লগত মই আছো, এনেকে সাহস দিছিলে। সেইটোৱে আৰু সেই দুইজনেই আঁতৰ হৈ গুচি গ'ল। কি ক'ম আৰু, ভাষা নাই সেইটো ক'বলৈ আৰু। কিন্তু যিহেতু জুবিন গাৰ্গ এতিয়া যিটো দৃশ্যপট দেখা গৈছে, কেৱল অসমতে নহয় ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে এতিয়া জুবিন গাৰ্গক এক প্ৰকাৰ স্মৰণ কৰিছে। বলীউডত জুবিন গাৰ্গক স্মৰণ কৰিছে আৰু বিদেশতো জুবিন গাৰ্গৰ গীতেৰে হয়তো শ্ৰদ্ধাঞ্জলি জনাইছে। গতিকে জুবিন গাৰ্গ এক প্ৰকাৰ বহু লোকৰ কাৰণে এক প্ৰকাৰ ভগৱান সদৃশ এজন ব্যক্তি হিচাপে যে আছিল সেই কথা প্ৰতীয়মান হৈছে। আপোনালোকৰ পৰিয়ালটোৰ লগত জুবিন গাৰ্গ কেৱল বন্ধু হিচাপেই নহয় বা জুবিন গাৰ্গ এজন সংগীত শিল্পী নহয়, জুবিন গাৰ্গ এজন আপোনালোকৰ পৰিয়ালৰ ঘৰুৱাৰ সদস্য আছিল। আৰু আপুনি যিহেতু কৈছে যেতিয়াই উজনিলে আহিলে জুবিন গাৰ্গ ইয়াত সোমাই যায়। আৰু আন কথা কেতিয়াবা মই জানিব লাগিব, জুবিন গাৰ্গৰ টাইম টেবুল বুলিবলৈ কথা নাছিলে। আৰু কেতিয়াবা ৰাতিও জুবিন গাৰ্গ আহে, মাজনিশাও প্ৰণয়দা উঠি আহিব লাগে আৰু তাৰ পিছত আহি জুবিন গাৰ্গক আতিথ্য দিব লাগে। তেতিয়া আপোনাৰ খং নুঠে? খং মানে কি কওঁ, তেতিয়া মানে জুবিন দাত মানুহটো তেনেকুৱাই বুলি গম পাইছিলোয়ে। আৰু আমিতো এজ ইউজুৱেল আমি ডিউটি ৰাতিপুৱা, মই তেতিয়া চাকৰি কৰিছিলো, এতিয়া মই এৰিলো, চাকৰি যাবই লাগিব। কেনে মোৰ অলপ প্ৰব্লেম হয়। আৰু মাজতে মানে প্ৰণয়ৰ ব্যৱসায় বাণিজ্যত অকমান মানে প্ৰব্লেমো হৈছিলে। মানে কেলে ৰাতিপুৱা 5-6 বজাত তাৰ লগত বিজি হৈ থাকে, গোটেই ইউনিটিৰ লগত বিজি হৈ থাকে। আকৌ তাৰ ৰাতিপুৱা ডিউটি কৰিব লাগে, ময়ো যাব লাগে, মোৰ অকণ প্ৰব্লেম হয়। তেওঁ লাষ্টত গৈ জুবিন দাই নিজে বুজি পায় যে তাইক আমনি নকৰিবি, আমি তলতে খাই বৈ এনেকে থাকিম, তাৰপিছত তাই ডিউটি কৰিব লাগে। সেইখিনি কিন্তু বুজাৰ পৰা আছিলে, মোক মানে জাষ্ট মই মাতষাৰ দি কেতিয়াবা মই ওপৰতে থাকো, ওপৰত গুচি আহো। তাৰপিছত মই সেইকাৰণে আৰু মানে পিছলৈ গৈ এনেকুৱা হলগে, মানে যেতিয়া আহে নহয় আমাৰ ৰিলেক্সি চোতালখন ভৰ্তি হৈ যায় মানুহে। আৰু প্ৰণয়ে মানে বহুতক সহায় কৰিছে, জুবিন দাক লগ কৰাই দিয়ে, জুবিন দাক চাব বিচাৰে। আৰু বহুত শিল্পী হয়তো তুমি সুধিলে গম পাবা, বহুত শিল্পী আমাৰ ইয়াতে মানে লগ হৈছে। প্ৰণয়ে বহুতক চিনাকি কৰি দিছে, মানস ৰবীন দা, প্ৰিয়ংকা ভৰালী, জুবলি বা আৰু কেইবাজনো তেনেকে শিল্পী ইয়াতে আহে, চবে চিনাকি হয়। জুবিন দাই মানে লৈ আনে, ব'ল মোৰ তাত খাবি ব'ল, এইটো বস্তু নাপালেও তাত পাবি ব'ল। তাৰপিছত সেই নীলোৎপল বৰাও লাষ্ট লগ পাইছো, সিও তেনেকৈও কৈছে যে ক'তো নাপালো, তাত মোৰ লগৰ ল'ৰা আছে। মানে জুবিন দাই বহুত ফকাচ কৰিছিলে। মোৰ নিজৰ হোটেল যেতিয়াই পাওঁ মোৰ ৰিলেক্সি দৰ সদায় মোৰ কাৰণে খোলা। তাৰপিছত আৰু এটা কথা কওঁ, তেনেকে আৰু এবাৰ তেনেকে আহিছিলে, এদিন ৰাতি আহিছে। মই কৈছো তুমি ইমান ৰাতি আহিছে যে কি হ'ল, মই আহিব নাপায় নেকি, মানে ওলটাই মানে অভিমান এটা কৰে। এইটোতো মোৰ জেগা, মই আহিব নাপায় নেকি, বোলো হ'ব আহা, ৰাতি আহিছে 2-3 মান বজাত। চ' মানে সেইটো কেয়াৰ নকৰে, মানে যিহেতু মোৰে হোটেল, এনেকুৱা ধৰণৰ। আৰু এটা কথা কওঁ, প্ৰণয় মানে ভালেই হ'ল, বহুত আগতে গুচি গ'ল। প্ৰণয় মানে এইখিনি মানে জুবিন দাক যোনখিনি মানে হেৰি কৰিলে, মানে অৱহেলা কৰিলে, সিদ্ধাৰ্থ বা সিহঁতে, শেখৰহঁতে, মানে প্ৰণয় সেইটো সহ্য কৰিব নোৱাৰিলেহেঁতেন। মানে প্ৰণয় এনেকুৱা ধৰণৰ আছিলে, প্ৰণয়